সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেইদিনমান আগতে আমি গৈছিলোঁ এয়া হাজো হাই ছেকেণ্ডেৰীৰ কাষত থকা বিষ্ণুৰাম মেধিৰ প্ৰেক্ষাগৃহটোলৈ ABVPৰ এটা অনুষ্ঠানলৈ। আৰু আমি আহি বহিলোঁ। কিয় আহিছোঁ মই পিছলৈ মিনি ব্লগটোত কৈ আছোঁ। বিশেষ অভিনন্দন অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ এটি সত্ৰীয় নৃত্যৰ মাজেৰে। নৃত্য কেন্দ্ৰৰ শিল্পীসকলে আমি আটাইকেইগৰাকী শিল্পী মঞ্চলৈ আহ্বান জনাইছোঁ। তাৰপিছতে এয়া অতিথিসকলক সম্বৰ্ধনা জনালে তেওঁলোকৰ ফালৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ABVP শ্বৰ্ট ফৰ্মত। আৰু এজনী হৈছে নিহাৰিকা, তাইক গান গাবলৈ মাতিছে দেই ইয়াত। আৰু তাই যিটো গান গাইছে সেইটো গান ভাল লাগে আৰু তাই বহুত ধুনীয়াকৈ গাইছে। আৰু তাৰপিছতে যিসকল অতিথিক মাতিছিলে তেওঁলোকৰে এইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ দিলে আৰু কিছুমানে দিছিল, কিন্তু ইমান ভিডিঅ' কৰি থকা হোৱা নাই। জ্যোতিপাল দাকো এই মিটিংখন স্পেচিয়েলি গান গাবৰ কাৰণে মাতিছিল। তেওঁ অহাৰ লগে লগে মঞ্চলৈ তেওঁক মাতিলে গান গাবৰ কাৰণে, আৰু তেওঁৰ গোটেইবোৰ গানেই ভাল লাগে, কিন্তু এইটো গান মোৰ চবতকৈ বেছি ফেভৰেট। তেওঁৰ মাতটো বহুত বেছি ধুনীয়া লাগে। গতিকে আৰু অধিক পলম নকৰি আমি আগবাঢ়িছোঁ। বিদ্যালয়সমূহৰ নামবোৰ মই কৈ দিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে মঞ্চলৈ আহি পুৰস্কাৰটি গ্ৰহণ কৰে। পোনপ্ৰথমে আমি শংকৰদেৱ শিশুবিদ্যা নিকেতন মাজৰ সমূহ ছাত্ৰ ছাত্ৰীকে পাৰিপাতিকৈ মঞ্চলৈ আহি সম্বৰ্ধনাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এইফালে মুনু গ'ল, তাইকো গামোচা পিন্ধাইছে, চাৰ্টিফিকেট দিছে, আৰু তাইৰ পিছফালে থকা সেইজনী তাইৰ লগৰ ছোৱালীয়ে হয়। আৰু ইয়াতে যে ষ্টুডেণ্টবোৰ গৈছে HSত এইবাৰ যোনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰে বেছি ভাল ৰিজাল্ট কৰিছে তেওঁলোকক মাতিছিল। আজিৰ কাৰণে বাই।